প্ৰিয় দৰ্শক, মাংস খোৱাটো পাপ নে পুণ্য আপুনি জানেনে? মানুহ যেনেকৈ বতাহ আৰু পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰে, ঠিক তেনেকৈ খাদ্যৰ অবিহনেও জীয়াই থকাটো অসম্ভৱ। এই পৃথিৱীত খাদ্যৰ প্ৰয়োজন অনুসৰি বিভিন্ন মানুহে বিভিন্ন আহাৰ সেৱন কৰে। কিছুমান মানুহে মাংসৰ সেৱন কৰে, আনহাতে কিছুমানে নিৰামিষ আহাৰো সেৱন কৰে। গতিকে আমাৰ মনত সদায় এই প্ৰশ্নটো উৎপন্ন হৈ থাকে যে মাংস খোৱাটো পাপ হয় নে পুণ্য হয়। আজিৰ ভিডিঅ'ত মই আপোনালোকক আমাৰ বেদ আৰু পুৰাণত মাংস খোৱাৰ বিষয়ে কি কৈছে বিতংকৈ জনাবলৈ চেষ্টা কৰিম, আৰু ইয়াৰ লগত ভগৱান শ্ৰীকৃষ্ণৰ এটা ধুনীয়া কাহিনীও জড়িত হৈ আছে। গতিকে আপোনালোকে ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এই ঘটনাটো সেই দিনবোৰত ঘটিছিল যেতিয়া ভগৱান শ্ৰীকৃষ্ণই শৈশৱ কালত আছিল। এবাৰ শ্ৰীকৃষ্ণই গছৰ তলত বহি বাঁহী বজাই থাকোঁতে এটা হৰিণাই দৌৰি আহি তেওঁৰ পিছফালে লুকাই গ'ল। সেই হৰিণাজনী ভয়ত বহুত অস্থিৰ হৈ পৰিছিল। তেতিয়া হৰিণাজনীক দেখি ভগৱান শ্ৰীকৃষ্ণই তাইৰ মূৰত হাত বুলাই মৰমেৰে সুধিলে, কি হ'ল, তুমি কিয় লুকাই আছা? এতিয়া হৰিণাটো খেদি খেদি এজন চিকাৰীও তাত আহি উপস্থিত হ'ল আৰু ভগৱান শ্ৰীকৃষ্ণক দেখি ক'বলৈ ধৰিলে, এইটো মোৰ চিকাৰ হয়, মোক দিয়ক, ইয়াৰ ওপৰত মোৰ অধিকাৰ আছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, প্ৰতিটো জীৱৰ নিজৰ ওপৰত নিজস্ব অধিকাৰ আছে, আন কাৰোবাৰ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ এই কথা শুনি চিকাৰীয়ে খঙত ক'লে, এইটো মোৰ চিকাৰ হয়, মই ইয়াক মাৰি ৰান্ধি খাম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, যিকোনো জীৱক হত্যা কৰি খোৱাটো পাপৰ শ্ৰেণীত পৰে। আপুনি পাপৰ অংশীদাৰ হ'ব বিচাৰে নেকি? মাংস খোৱাটো পাপ নে পুণ্য? আমাৰ ধৰ্মত এই বিষয়ে কি কোৱা হৈছে আপুনি নাজানে নেকি? তেতিয়া চিকাৰীয়ে ক'লে, মই আপোনাৰ দৰে শিক্ষিত নহয় যে এইটো জানিম মাংস খোৱাটো পাপ নে পুণ্য, কিন্তু মই জানো যে জন্তু এটাক মাৰি খোৱাটো কোনো পাপ নহয়, বৰং এটা জীৱক তাৰ জীৱনৰ বন্ধনৰ পৰা মুক্ত কৰাহে হয়। তেনেহ'লে কিয় মাংস খোৱাটো পাপ হ'বগৈ? যি নহওক, মই এই জীৱক হত্যা কৰি এই জীৱনৰ পৰা মুক্ত কৰি কেৱল ভাল কামহে উপাৰ্জন কৰি আছো, তেন্তে এনে কৰা নিষিদ্ধ কিয়? বৰং ইয়াক উৎসাহিত কৰা উচিত। মই যিমান দূৰ শুনিছো, জীৱক হত্যা কৰাৰ কথা শাস্ত্ৰতো ভাল বুলি উল্লেখ কৰা হৈছে, আৰু প্ৰাচীন কালতো ৰজাসকলে চিকাৰ কৰি জীৱক হত্যা কৰিছিল। এনে সকলো যুক্তি দি শ্ৰীকৃষ্ণক সোধা হ'ল যে তেন্তে মাংস খোৱাটো কিয় ভুল আৰু কিয় পাপৰ শ্ৰেণীত পৰে? এতিয়া আপুনিয়ে কওক, মাংস খোৱাটো পাপ নে পুণ্য? এই বুলি ভগৱান শ্ৰীকৃষ্ণক চিকাৰীজনে সোধাত তেতিয়া ভগৱান শ্ৰীকৃষ্ণই বুজিব পাৰিলে যে মাংস খোৱাৰ বাবে তাৰ বুদ্ধি প্ৰতিশোধ পৰায়ণ হৈ পৰিছে, লগতে তাৰ চিন্তা কৰা আৰু বুজিব পৰা ক্ষমতাও হেৰুৱাই পেলাইছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, এই অন্তহীন বিষয়ত মই কোনো মতামত নিদিওঁ, মই তোমাক এটা সৰু কাহিনী ক'ম। এই কাহিনীটো শুনাৰ পাছত তুমি নিজেই উত্তৰ দিবা, মাংস খোৱা পাপ নে পুণ্য, আৰু তুমি মাংস খাবা নে নোখোৱা। ভগৱান শ্ৰীকৃষ্ণৰ এই কথা শুনি তেতিয়া চিকাৰীটো ভাবিবলৈ ধৰিলে যে ইয়াত মোৰ কোনো লোকচান নাই, মই কাহিনীটো শুনিয়েই পেলাওঁ, মোৰ মনোৰঞ্জন হ'ব আৰু পিছত মই সেই হৰিণাটোৰ মাংস খাবলৈ পাম। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ কাহিনী আৰম্ভ কৰিলে আৰু ক'বলৈ ধৰিলে, এসময়ত মগধ নামৰ এটা ৰাজ্যত খাদ্য সংকটৰ সৃষ্টি হোৱাৰ ফলত খাদ্যৰ উৎপাদন কমি গ'ল। তেতিয়া সেই ৰাজ্যৰ ৰজাৰ চিন্তা হ'ল যে যদি এই সমস্যাটোৰ সোনকালে সমাধান নহয়, তেন্তে সংৰক্ষিত শস্য পুঁজিও শেষ হৈ যাব। এতিয়া এই সংকট আৰু ভয়াৱহ হৈ পৰিব। এনেকৈ চিন্তা কৰি থাকি ৰজাই নিজৰ ৰাজসভাত সুধিলে, দেশত খাদ্যৰ সমস্যা সমাধান কৰিবলৈ সকলোতকৈ সস্তাত কি বস্তু আছে? তেতিয়া মন্ত্ৰীসকলে ভাবিবলৈ ধৰিলে, ধান, ঘেঁহু, আলু আদি শস্যৰ খেতি কৰিবলৈ বহুতো শ্ৰম কৰিবলগীয়া হয়। তেতিয়া চিকাৰ কৰি ভাল পোৱা মন্ত্ৰী এজনে ভাবিলে যে এইটোৱেই সৰ্বোত্তম সুযোগ,
এই সুযোগতে নিৰ্বিচাৰ চিকাৰৰ বাবে ৰজাৰ অনুমতি লোৱা যাওক। তেতিয়া তেওঁ সভাত ক'লে যে সকলোতকৈ সস্তা আৰু কম খৰচী খাদ্য সামগ্ৰী হৈছে মাংস। ইয়াৰ বাবে টকা খৰচো নহয় আৰু পুষ্টিকৰ খাদ্য হয়। তেতিয়া তাত থকা সকলো মন্ত্ৰীয়ে এই কথাৰ সমৰ্থন কৰিছিল, যদিও মগধৰ প্ৰধানমন্ত্ৰী তেতিয়াও মৌন হৈ আছিল। এই দেখি সম্ৰাটে সুধিলে, প্ৰধানমন্ত্ৰী আপুনি কিয় নিমাত? আপুনি কোনো অনুমোদন নিদিলে, আপোনাৰ মতামত কি? প্ৰধানমন্ত্ৰীয়ে ক'লে, মাংস সস্তা খাদ্য বুলি কোৱা কথাষাৰ শুদ্ধ বুলি মই বিশ্বাস নকৰোঁ। তথাপিও কাইলৈ এই বিষয়ত মোৰ মতামত আপোনালোকৰ আগত দাঙি ধৰিম। প্ৰধানমন্ত্ৰীয়ে সেইদিনাই ৰাতি মাংসৰ প্ৰস্তাৱ দিয়া মন্ত্ৰীৰ ঘৰ পালেগৈ। ইমান গভীৰ নিশা প্ৰধানমন্ত্ৰীক নিজৰ ঘৰলৈ অহা দেখি তেওঁ ভয় খালে আৰু কিবা অনিষ্ট হোৱা যেন বুলি ভাবিলে। এতিয়া প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীক আহি ক'লে, মহাৰাজ সন্ধিয়া অসুস্থ হৈ পৰিল। তেওঁৰ অৱস্থা বৰ বেয়া। ৰাজবৈদ্যই কৈছে যে যদি এটা শক্তিশালী শৰীৰৰ 2 তোলা মাংস পোৱা যায় তেনেহ'লে ৰজাৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব। আপুনি মহাৰাজৰ আটাইতকৈ বিশ্বাসযোগ্য ব্যক্তি, গতিকে আপোনাতকৈ কোন যোগ্য হ'ব? ইয়াৰ বাবে আপুনি যি দাম বিচাৰে ল'ব পাৰে। ইচ্ছা কৰিলে এই কামৰ বাবে মই আপোনাক 1 লাখ সোণৰ মুদ্ৰাও দিব পাৰোঁ। ডাঙৰ বাগিচা এখনো বিচাৰিব পাৰে। মাত্ৰ আপোনাৰ ইচ্ছা কওক। মই আপোনাৰ হৃদয়খন টেগাৰেৰে কাটি দিম আৰু মাত্ৰ 2 তোলা মাংস উলিয়াই দিম। তেতিয়া এই কথা শুনি মন্ত্ৰীৰ মুখখন খেটা পৰি গ'ল। তেওঁ ভাবিবলৈ ধৰিলে যে যেতিয়া মোৰ জীৱনটোৱেই নাথাকিব তেতিয়া লাখ লাখ সোণৰ মুদ্ৰা দি কি কৰিম আৰু ডাঙৰ বাগিচা এখনৰ কি কাম হ'ব। তেতিয়া তেওঁ লগে লগে দৌৰি ভিতৰলৈ গৈ বাকচৰ পৰা 1 লাখ সোণৰ মুদ্ৰা আনিলে। মুদ্ৰাখিনি দিয়াৰ পিছত তেওঁ প্ৰধানমন্ত্ৰীৰ ভৰিত ধৰি অনুৰোধ কৰি ক'লে, শ্ৰীমন্ত, মই আপোনাৰ 1 লাখ মুদ্ৰাত মোৰ নিজৰ 1 লাখ মুদ্ৰা আৰু যোগ দিওঁ। এই টকাৰে আপুনি আন কোনোবা মন্ত্ৰীৰ হৃদয় কিনিব পাৰে, কিন্তু মোক যাবলৈ দিয়ক। এই বিষয়ে আন কোনোৱে জনা উচিত নহয়। মই আপোনাক আহ্বান জনাইছোঁ। এই সকলোবোৰ প্ৰধানমন্ত্ৰীয়ে বুজি পাইছিল, কিন্তু তেওঁ মন্ত্ৰীক আৰু কিছু মানসিক কষ্ট দিব বিচাৰিছিল। প্ৰধানমন্ত্ৰী আৰু কয়, মন্ত্ৰী আপুনি শাৰীৰিকভাৱে শক্তিশালী। আপোনাৰ উচ্চতা আৰু শৰীৰ মহাৰাজৰ সৈতে মিল আছে। সেইবাবে ৰাজবৈদ্যই বিশেষভাৱে আপোনাৰ নাম লৈছে। আপোনাৰ এই অনুদানে আমাৰ ৰজাৰ জীৱন ৰক্ষা কৰিব পাৰে। লগতে প্ৰধানমন্ত্ৰীয়ে ক'লে, মই আপোনাক মোৰ নিজৰ পদ দিবলৈ সাজু আৰু মই নিজেই আপোনাৰ কৰ্মচাৰী হৈয়ে থাকিম, কিন্তু ৰজাক আমাৰ পৰা আঁতৰাই নিনিব। মন্ত্ৰী যেন এইবোৰৰ মাজত আবদ্ধ হৈ পৰিল। তেওঁ কাপোৰ আৰু জোতা পিন্ধি তাৰ পৰা পলাবলৈ ধৰাৰ আগতে তেওঁ ৰজাক ক'লে, হে প্ৰধানমন্ত্ৰী, মই ইয়াৰ যোগ্য নহয়। যেতিয়া মই জীয়াই নাথাকোঁ তেতিয়া প্ৰধানমন্ত্ৰীৰ পদ বা আনকি ৰজাৰ সিংহাসন পায়ো মই কৰিমনো কি? আপুনি ইচ্ছা কৰিলে মোৰ সকলো ল'ব পাৰে, কিন্তু মোৰ প্ৰাণ নল'ব। মই মোৰ এই ঘৰখন আৰু মোৰ সকলো ধন সম্পত্তি আপোনাৰ হাতত তুলি দিলোঁ। ৰাতিটোৰ ভিতৰত ৰাজ্য এৰি যাম। এই বুলি কৈ তেওঁ নিজৰ ঘোঁৰাটোৰ ফালে দৌৰি গ'ল আৰু ঘোঁৰাটো সাজু কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে মাত এটা আহিল, আপুনি আপোনাৰ পৰিয়ালক এৰি থৈ গৈ আছে। তেতিয়া মন্ত্ৰীয়ে ক'লে, মোৰ জীৱনতকৈ মৰমৰ বস্তু আৰু একোৱেই নাই। যেতিয়া মোৰ জীৱনেই নাথাকিব তেতিয়া মই মোৰ পৰিয়ালটোক লৈ কি কৰিম? জীৱন থাকিলে মই এনেকৈ সুখী হৈ থাকিম। এই কথা কৈ তেওঁ ঘোঁৰাত জঁপিয়াই বহি পৰিল। তেওঁ যাবলৈ ধৰোঁতেই প্ৰধানমন্ত্ৰীয়ে ঘোঁৰাটোৰ গলত থকা ৰছীটোত ধৰিলে আৰু মন্ত্ৰীক ক'লে, পলাই যোৱাৰ প্ৰয়োজন নাই। আপুনি আৰামত ঘৰতে থাকক। মই আন কাৰোবাক আনিবলৈ চেষ্টা কৰিম। এই বুলি কৈ প্ৰধানমন্ত্ৰী তাৰ পৰা গুচি গ'ল। প্ৰধানমন্ত্ৰী তাৰ পৰা যোৱাৰ পিছত মন্ত্ৰীয়ে পুনৰ জীৱন ঘূৰাই পোৱাৰ অনুভৱ কৰিলে যদিও তেওঁ অস্থিৰ হৈ পৰিল। তেওঁৰ টোপনি নোহোৱা হৈ গ'ল। আনফালে মুদ্ৰা লৈ প্ৰধানমন্ত্ৰীয়ে এজন এজনকৈ সকলো মন্ত্ৰীৰ ঘৰ পালেগৈ আৰু সকলোৰে পৰা ৰজাৰ বাবে তেওঁলোকৰ হৃদয়ৰ 2 তোলা মাংস বিচাৰিলে, কিন্তু কোনেও মান্তি নহ'ল। প্ৰধানমন্ত্ৰীক মন্ত্ৰীসকলে নিজৰ সুৰক্ষাৰ বাবে সকলোৱে 1 লাখ আনকি 5 লাখ সোণৰ মুদ্ৰাও দিলে। এইদৰে প্ৰধানমন্ত্ৰীয়ে একে ৰাতিতে কোটি কোটি সোণৰ মুদ্ৰা সংগ্ৰহ কৰিলে। তাৰ পাছত ৰাতিপুৱা হোৱাৰ আগতেই প্ৰধানমন্ত্ৰীয়ে নিজৰ ৰাজপ্ৰসাদ পালেগৈ।
তাৰ পিছত ঠিক পিছদিনা সকলো মন্ত্ৰী সময়ৰ আগতেই ৰাজদৰবাৰ পালেহি। সকলোৱে জানিব বিচাৰিছিল যে ৰজা সুস্থ হৈ আছে নে নাই, কিন্তু কোনেও গোপন কথা কাৰো আগত প্ৰকাশ কৰা নাছিল। সকলোৱে ৰাজবৈদ্যক বিচাৰি আছিল। প্ৰধানমন্ত্ৰীয়ে সৈনিকসকলক নিৰ্দেশ দিছিল যে মহাৰাজে ৰাজসভালৈ অহালৈকে কোনো মন্ত্ৰীয়ে ৰাজপ্ৰসাদৰ পৰা ওলাই যাব নোৱাৰিব। ইয়াৰ পাছত ৰজাই সভালৈ আহি নিজৰ সিংহাসনত বহিল। তেতিয়া সকলো মন্ত্ৰীয়ে লক্ষ্য কৰিলে যে ৰজা কোনো ফালৰ পৰা অসুস্থ যেন লগা নাই। ৰজাৰ একো হোৱা নাছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক মিছা কথা কৈছিল। প্ৰতিজন মন্ত্ৰীৰ মনত এই বিচাৰ চলি আছিল, কিন্তু কোনেও ইজনে সিজনক একো কোৱা নাছিল। তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৰজাৰ সন্মুখত 1 কোটি সোণৰ মুদ্ৰা ৰাখিলে। তেতিয়া ৰজাই প্ৰধানমন্ত্ৰীক সুধিলে, এই সোণৰ মুদ্ৰাবোৰ কাৰ বাবে আৰু ক'ৰ পৰা আহিল? তেতিয়া প্ৰধানমন্ত্ৰীয়ে ক'লে, 2 তোলা মাংসৰ বাবে ইমান টকা সংগ্ৰহ কৰা হৈছে যদিও মাংস পোৱা নগ'ল। মন্ত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে এই মুদ্ৰাবোৰ দিছে। এতিয়া আপুনিয়ে বিচাৰ কৰক যে মাংস কিমান সস্তীয়া। ৰজাই কথাটো বুজি পালে। তেতিয়া তেওঁ ৰাইজক অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুৰোধ জনালে আৰু ৰজাৰ ধানৰ ভঁৰালৰ পৰা শস্য উলিয়াই শ্ৰমিকসকলক দিয়া হ'ল। লগে লগে তেওঁ পুষ্টিকৰ শাক পাচলিৰ খেতিৰ নিৰ্দেশো দিলে। 1 কোটি সোণৰ মুদ্ৰা খেতিৰ কামৰ বাবে আৰু শ্ৰমিকৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ল। তাৰ পিছত এনেকৈ শাক পাচলি দ্ৰুত গতিত বৃদ্ধি পাইছিল, যাৰ ফলত জনসাধাৰণ উপকৃত হোৱাৰ লগতে পুষ্টিকৰ খাদ্য লাভ কৰিছিল। কিছু সময় পিছত বতৰ অনুকূল হৈ পৰিল আৰু খেতিৰ কাম কাজো ফুলিবলৈ ধৰিলে। এইদৰে ৰাজ্যৰ পৰা খাদ্য সংকট দূৰ হ'ল। গতিকে প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই এই কাহিনীৰ জৰিয়তে আমাক জীৱনৰ এই মূল্য বুজাব বিচাৰিছে, যাতে আমি পাহৰি নাযাওঁ যে আমি যেনেকৈ আমাৰ জীৱনক ভাল পাওঁ, ঠিক একেদৰে সকলো জীৱেই নিজৰ জীৱনক ভাল পায়। নিজৰ হৃদয়ৰ পৰাই আন কাৰোবাৰ হৃদয়ৰ অৱস্থা জানি লওক। যদি জীৱক সাংসাৰিক সম্পৰ্কৰ পৰা মুক্ত কৰাৰ যুক্তি শুদ্ধ হয়, যদি জীৱক হত্যা কৰাটোৱেই জগতৰ বন্ধনৰ পৰা জীৱক মুক্ত কৰাৰ উপায় হয়, তেন্তে অত্যাচাৰীয়ে কৰা গণহত্যাও বৈধ। তেওঁলোকেও আপোনাক জীৱনৰ বিপদৰ পৰা মুক্ত কৰি আছে বুলিও যুক্তি দিব পাৰে। মানুহৰ জীৱন যদি তেওঁৰ বাবে বোজা হৈ পৰিলেহেঁতেন, তেন্তে মানুহে কেতিয়াও নিজৰ জীৱন ৰক্ষাৰ বাবে সংগ্ৰাম নকৰিলেহেঁতেন। এই কথা আপুনি কেতিয়াবা ভাবি চাইছেনে যে আপুনি মাৰি খাই থকা জীৱবোৰে প্ৰাণ ৰক্ষাৰ সুযোগেই নাপায়? দিনৰ শেষত আমি আমাৰ জীৱনত কৰা পাপৰ প্ৰায়শ্চিত্তৰ বাবে গোটেই জীৱন ভাল কাম কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি সেইটো পাহৰি যাওঁ যেতিয়া সেই জীৱটোৱে আমাৰ বাবে বলিদান দিছিল আৰু আমাৰ বাবে কষ্ট ভোগ কৰিছিল। সেই জীৱটোৰ অভিশাপে আমাক কেৱল এই জীৱনতে নহয়, পৰৱৰ্তী জীৱনলৈকে নেৰে। ভগৱান শ্ৰীকৃষ্ণৰ পৰা এই কাহিনী শুনাৰ পিছত চিকাৰীজনে পৰিপূৰ্ণ জ্ঞান লাভ কৰিলে আৰু তেওঁ গম পালে যে মহানতা জীৱন লোৱাত নহয়, জীৱন দিয়াতহে হয়। তাৰ পিছত চিকাৰীজনে শ্ৰীকৃষ্ণৰ আগত হাত দুখনেৰে সেৱা কৰি শপত খালে যে তেওঁ গোটেই জীৱনত কেতিয়াও কাকো আঘাত নিদিয়ে। এই বুলি কৈ চিকাৰীজনে তাৰ পৰা গুচি গ'ল। প্ৰিয় দৰ্শক, গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিসকল মানুহে মাংস সেৱন কৰে, তেওঁলোকৰ বুদ্ধি ক্ষয় হ'বলৈ ধৰে আৰু নিজৰ ইন্দ্ৰিয়ৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ নাথাকে। তেওঁলোক বিভিন্ন ধৰণৰ অপৰাধৰ ভাগীদাৰী হৈ পৰে। আমাৰ বেদ আৰু পুৰাণৰ মতে যিকোনো প্ৰাণীৰ হত্যা কৰি তাৰ মাংস সেৱন কৰাটো নিষেধ কৰা হৈছে আৰু সেইটো মহাপাপৰ শ্ৰেণীত ৰখা হৈছে। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ, ধুনীয়া এটা কমেণ্ট কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।